নমস্কাৰ, এই মুহূৰ্তত আহি গৈছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত দিবলৈ লৈছে এটা বিগ ব্ৰেকিং নিউজ। মুকলি আকাশৰ তললৈ শিখা শৰ্মা। গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন। ফেচবুকত বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল শিখা শৰ্মা। জোনালী নাথৰ মৃত্যুৰ সন্দৰ্ভত কৰিছিল বিতৰ্কিত মন্তব্য। পৰৱৰ্তী খবৰটি হৈছে মণিপুৰৰ ভাইৰেল ভিডিঅ'ৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। দেশ জোকাৰি যোৱা মণিপুৰ কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৱা ৪ মে'ত মণিপুৰৰ কামৰূপ জিলাত সংঘটিত হৈছিল এক দুষ্কাৰ্য। দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল দুগৰাকী কুকি সম্প্ৰদায়ৰ মহিলা। বুধবাৰে পোহৰলৈ আহিছিল মণিপুৰৰ দুগৰাকী মহিলাৰ উলংঘ কৰি ৰাজপথৰে পেৰেড কৰাৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। পৰৱৰ্তী খবৰটো হৈছে এয়া ভাৰতৰ বাবে অপমান। ১৪০ কোটি লোকক লজ্জিত মণিপুৰৰ নাৰী নিৰ্যাতনৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ এই প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰটি মন্ত্ৰী বিমল বৰাৰ ঘোষণাত নাম থাকিও বঞ্চিত হ'ল চাপৰ প্ৰগতি সংভৱন। বিধানসভা ভিত্তিক হ'বলগীয়া সাংস্কৃতিক কৰ্মশালাৰ পৰা বঞ্চিত বৃহৎ চাপৰবাসী। কাৰ নিৰ্দেশত এলাগী কৰা হ'ল চাপৰবাসীক। এই সন্দৰ্ভত এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক শামছুল হুদাই।